মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম। অভিশপ্ত সময়। যা খাগে যা। সেইখন চাই থাকি লাভ নাই। লকডাউন কেতিয়া খুলিব কোনো ঠিকান নাই, বুজিছ? হেৰি শুনকচোন, ভিতৰত চৰকাৰে দিয়া ফ্ৰী চাউলকেইটাৰ বাহিৰে আন একোৱেই নাই। বাৰীৰ যিমান কচু ঢেকীয়া আছিলে মই অত দিনে বনাই খোৱালো আৰু মোৰ উপায় নাই, কিবা এটা কৰিবচোন। বাইদেউ বস্তু কেইটামান লাগিছিলে, পইচাটোহে দুদিনমান দেৰি হ'ব। লকডাউনৰ কাৰণে ঠেলাখনো চলাব পৰা নাই যে, লকডাউন খুলিলে পইচাটো দি দিম। নাই, এই লকডাউনৰ সময়ত মই বাকী দিব নোৱাৰোঁ। আৰু দোকানলৈ আহোঁতে মাস্কখন পিন্ধিব। দাদা আজি এটি মাংস আনিবচোন দেই, খাবলৈ বহুত মন গৈ আছে। মুৰ্গী পোৱালি এটা লাগিছিল, ল'ৰাটোৰ বৰ খাবলৈ মন গৈছে। পইচাটোহে এতিয়া দিব নোৱাৰিম। লকডাউনৰ কাৰণে ঠেলাখনো চলাব পৰা নাই যে, লকডাউন খুলিলে দি দিম। নাই বাকীকে দিব নোৱাৰোঁ দেই। দাদা পইচা কেইটামান ধাৰলৈ দিব পাৰিব নি? কঠীয়া তুলি আছো নহয়, পইচা থকাল দিব, কঠীয়া তুলিকেই লগালো হয় মানুহ। নাই নহয়, থকালে দিলো হয়। হ'ব দে। বেয়া নাপাবি আকৌ দেই। খগেশ্বৰ, এইফালে আছোন। এইফালে এই কৰোণা সময় যে ভিতৰলৈ নোসোমাও আৰু দে। হেৰি কৃষি অনুদান এটা আহিছে, তাকে গাঁৱৰ দুখীয়া হিচাপে তোকে দিওঁ বুলি ভাবিছোঁ। হেৰি তই এটা কাম কৰিবিচোন, ডকুমেণ্টছখিনি আৰু লগতে টকা 500 লৈ আহিবিচোন।
500 টকাটো লাগিবই জানো? লাগিবতো 500 টকাটো দিলেহে মই কিবা এটা কৰিব পাৰিম চাগে। হেৰি তই এটা কাম কৰিবি, তই কাইলৈ লৈ আহিবি। এতিয়া মই যাওঁ দে, যাওঁ। ঠিক আছে। হেৰা শুনিছানে? কিবা বোলে কৃষি অনুদান আহিছে। 500 টকা লাগে বোলে। পইচাটো এতিয়া হাতত নাই। ক'ৰ পৰা দিওঁ একো ভাবিবই পৰা নাই। কি গাইজনী বিক্ৰী কৰি দিব? গাইজনী বিক্ৰী কৰি দিলে ল'ৰাটোৱে গাখীৰ ক'ৰ পৰা খাব? বিক্ৰী কৰা ইচ্ছাটো মোৰ নাই বুজিছা, কিন্তু তাকে নকৰিলে কি কৰিম কোৱা? আপুনি যি ভাল দেখে কৰক। গাইজনীটো চালোঁ, লকডাউন যে বজাৰ বন্ধ, 3000 টকা দিব পাৰি। অলপ বঢ়াই দিব নোৱাৰিবনে? নাই 3000 টকা দিব পাৰি। হ'ব দিয়ক, বেচিবই লাগিব। কালি ৰাতিপুৱা আহি লৈ যাম। অভিশপ্ত সময়। এফালে বান্ধোন, আনফালে জীয়াই থকাৰ তাৰণা। কি যে যন্ত্ৰণা। দৰিদ্ৰতাই গৰকি থকা ৱালা প্ৰজাত পেটৰ ক্ষুধা নিবাৰণৰ। কি যে দুৰ্বাৰ সংগ্ৰাম। প্ৰতিটো খোজ, প্ৰতিটো উশাহ যেন এতিয়া বৰ কষ্টকৰ। কেতিয়া সুলকিব এই শিকলি দেৱা? কেতিয়া উভতিব সেই সুখৰ সময়? এতিয়া যে কাল ৰাত্ৰি ঘোৰান্ধা